বাইদেউৰ বৰ মৰমৰ গাড়ী আছিলে, নাকান্দিব বাইদেউ, আকৌ এতিয়া নতুন গাড়ী আহিব বাৰু দেই। ত' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৱে। আছোঁ বৰ্তমান দেৰগাঁৱত আছোঁ আৰু এই গাড়ীখন আমি নিবলৈ আহি আছোঁ দাদাৰ পৰা। দাদাৰ নামটো জনাই দিয়ক। মোৰ নাম শ্ৰী দিগন্ত বৰা। দিগন্ত দাদাৰ পৰা হয়, গোলাঘাট ডিষ্ট্ৰিক্টৰ। গাড়ীখন কণ্ডিশ্যন অলম'ষ্ট ঠিক আছে, কিন্তু সৰু সুৰা দুটামান কাম আছে, পৰাপক্ষত কৰি দিবলৈ ট্ৰাই কৰিম। বাইদেউ নাকান্দিব, নতুন গাড়ী আহিব। বাইদেউ অলপ দুখো কৰিছে দিয়ক, কিন্তু বৰ মৰমৰ গাড়ী আছিল বাইদেউহঁতৰ। ডিলাৰৰ মানুহ আহি আছে অলৰেডি, তেওঁলোকে নতুন গাড়ীৰ কাৰণে কথা পাতিবলৈ। বাকী দাদাৰ লগত ডিল কৰিও ভাল লাগিল, লগ পায়ো ভাল লাগিল দিয়ক। ঠিক আছে, আহোঁ দিয়ক। বাকী দেখাই আছোঁ আপোনালোকক গাড়ীৰ বিষয়ে, ৰাস্তাত কৈ আছোঁ বলক। তো গাইছ, i20খন আনিলোঁ, আষ্টাৰ মডেল, একদম টপ মডেল হয়। আৰু ইয়াতে চাওক, এইটো বেয়া ৰাস্তাত আমি চলাই আছোঁ। বেয়া ৰাস্তাত চলাই গম পাইছোঁ যে গাড়ীখনৰ ছাছপেনশ্যনৰ ইমান কাম নাই, ঠিক আছে। বাকী সৰু সুৰা আপোনাৰ টুকটাককৈ কিবা কিবি আছে, সেইখিনি মই ক'ম অলপ দেৰিকৈ। বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো বহুতেই ভাল হৈ আছে, খালি ইয়াৰ AC গেছটো নাই, 4 মাহমান হ'ল বুলি কৈছে মালিকে। তাৰোপৰি আপোনাৰ মিউজিক চিষ্টেম খুব ধুনীয়া, কোম্পানী ফিটেড হয়, একদম টপ মডেল গাড়ী। আৰু পিছফালৰ ৰিয়াৰ চিটবিলাক চাওক, লগত আমাৰ খোলালিটো আহিছে আজি। বাইদেউ ডিব্ৰুগড় যাবা নেকি? যে পোৱালিটোক লৈ যাওঁ, বহুত দিন নিয়া নাই আমাৰ ঘৰলৈ। কাইলৈ পোৱালিজনী বাৰ্থডেও আছে, পালকি ভাগত, আভিয়া পালকি দুইজনী বাৰ্থডে। তাক ইমান দিগন্তি ভাই, কেনেকুৱা? মজা। আৰু চবচে ইণ্টাৰেষ্টিং কথা, এইফালে সোমাই লওঁ ন, ৰাইড লৈ লওঁ, তাৰপৰা পাতি আছোঁ ৰ'ব। এই ৰাইডটো লৈ লওঁ, নহ'লে বৰ দিগদাৰী হয় কেতিয়াবা। আৰু ইঞ্জিনৰ কণ্ডিশ্যন বহুত বঢ়িয়া হৈ আছে গাইজ। পেট্ৰল হয়, 2010 নৱেম্বৰ মাহৰ হয়। ম্যাদটো প্ৰায় 1 বছৰলৈ 2 দিনমান বেছি আছে। আৰু গাড়ীখন কণ্ডিশ্যন ইমান ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ, টপ কণ্ডিশ্যন বুলি নকওঁ, ৰানিং কণ্ডিশ্যনত আছে, চলাব পাৰিব। যিবিলাকে i20ৰ প্ৰতি ইণ্টাৰেষ্ট আছে, এই গাড়ীখনৰ লগত মানে ল'ব পাৰিব। আৰু চবচে ইণ্টাৰেষ্টিং কথাটো কি জানে, গোটেই দাম দৰ মাৰি শেষ হোৱাৰ পিছত, মেলি শেষ হোৱাৰ পিছত আমি গোটেই গাড়ীখন চালোঁ, তাৰপিছত কথা পাতিলোঁ। আৰু ফাইনেলি আকৌ এটা বস্তু মই ঘপকৈ গাড়ীখন লাষ্টত ফটো চটো মৰাৰ পিছত দেখা পালোঁ, এইখন ছানৰুফে হয়, কিন্তু ছানৰুফৰ খোল নাখায়, মুনৰুফৰ নিচিনা ইউজ কৰিব পাৰিব এইটো বস্তু। ছানৰুফ মানে চুইচটো অলপ খেলি মেলি এটা আছে, কিন্তু অলপ দাং খায়, কিন্তু খোল নাখায়। বৰ্তমানলৈকে খোৱা নাই, মই আকৌ ট্ৰাই কৰি চাম পিছত খোল খাই নাখায়। এই বস্তুটো মই এক্সপেক্ট কৰা নাছিলোঁৱে মানে এইটো গাড়ীত। পিছত চাইছোঁ আৰে বাবা ছানৰুফো আছে, পিছত 500 টকা আকৌ বাইদেউক দি থৈ আহিছোঁ। কিন্তু বাইদেউজনীয়ে বহুত মৰমত ৰাখিছিল গাড়ীখন। সিহঁতে মানে 4 বছৰ আগত প্ৰায় 3 লাখ প্লাছত গাড়ীখন লৈছিল মানে। আৰু এই গাড়ীখনে মানে সেইকাৰণে দিয়াৰ সময়ত অকণমান দুখ কৰিছে, কান্দিছে অলপ, বেয়াও লাগিছে দিয়ক। আৰু এনেও এদিন বিকিবই লাগিব দিয়ক, পুৰণা গাড়ী নেকি। আৰু তাকে আমি লৈ মেলি আহিলোঁ। আৰু তেওঁলোকে কিবা এক্সট্ৰা নে কি এখন ল'ব, হুণ্ডাই কোম্পানী গাড়ীয়ে ল'ব। হুণ্ডাই যিবিলাক মানে চলাই মজাটো পায় ন, তেওঁলোকে ইন ফিউচাৰত হুণ্ডাই ল'বলৈ ট্ৰাই কৰে, কিন্তু হুণ্ডাইবিলাকো বহুত বঢ়িয়া গাড়ী হয়, চলাই মজা লাগে দিয়ক। বাকী এতিয়া কি ক'ম, মুনৰুফটো কেনেকুৱা লাগিছে চাওক। এতিয়া আমি মুনৰুফ নাম দিব লাগিব, ছানৰুফ নহয়। আৰু চুইচটো বনাই ল'লে ছানৰুফ হৈ যাব, নহ'লে মুনৰুফ হিচাপে আমি ইউজ কৰিব পাৰিম কেতিয়াবা ইয়াত। বাকী আৰু এতিয়া বলকচোন, বাকী বাহিৰ চাইডটো খুব ধুনীয়াকৈ আপোনালোকক দেখাম। ডাবল এয়াৰ বেগ আছে, আৰু সেইফালে ABS চেঞ্চৰ এটা গৈ আছে, এয়াৰ বেগৰ চিম্বলটো দেখাই আছে। প্ৰব্লেম সেই দুটাই আছে আপোনাৰ। বাকী আৰু কণ্ডিশ্যন অলম'ষ্ট ঠিক আছে, পাৱাৰ উইণ্ডো 4টাই ঠিকে আছে, খালি AC ৰানিং নাই, গেছ ভৰালে কাম দিব নিদিব ন আইডিয়া। দেখা যাওক আৰু কি হয়। বাকী বাহিৰ চাইডটো আপোনালোকক দেখুৱাম অলপ আগত গৈ, বলক। বাকী আৰু কি হৈছে দেখা, আৰু বেলেগ কিবা গাড়ী এখন উঠোৱা চান্স এটা আছে, কথা চথা পাতোঁ। এতিয়া আমি গৈ থাকোঁতে কথা পাতোঁ, যদি সেইখনো মিলি যায়, এখন 2খন পাৰিলে পৰাপক্ষত লৈ গ'লে ভালেই হ'ব, কিয়নো আহিছোঁ যেতিয়া লৈ গ'লে একেহাতে ভাল হৈ যায়। আৰু বাকী বলক, বাকীখিনি দেখাই আছোঁ আপোনালোকক। বাকী এবাৰ দিগন্তই চলাই আছে। সেইটো কেনে পাইছে চলাই? ঠিকে লাগিছে, মজা আছে না। বাকী আস্থা টপ মডেল হয় গাড়ীখন। আৰু হুণ্ডাই এইখন আস্থা টপ মডেল হয়, কোনটো টপ মডেল মই ভালকৈ গম নাপাওঁ। এতিয়া আজি গম পালোঁ আস্থাটো টপ মডেল হয় নাই। 5টা এলই আহিছে, টায়াৰকেইটা অলম'ষ্ট ঠিক আছে। বাহিৰ চাইডটো দেখালে আপোনালোকে গম পাব গাড়ীখন। আৰু এটা বস্তু দেখাইছোঁ, এইখন গাড়ীত তেতিয়া আপোনাৰ 10 চনতে 6টা এয়াৰ বেগ আহিছিল এইখন গাড়ীত। 6টা এয়াৰ বেগ ক'ত আছে মই দেখুৱাই দিছোঁ আপোনালোকক। এটা হ'ল আপোনাৰ ইয়াত ষ্টেৰিং কণ্ট্ৰল আছে, গম পালে। এটা আছে ইয়াত আছে, এটা ইয়াত আছে, এটা ইয়াত আছে। এইটোৱে যেনেকৈ ছেইম আছে, সেইফালে ড্ৰাইভাৰ চাইড আৰু এইফালে ওপৰত আছে। বেগত ক'ত আছে? এই পিছফালে আৰু 2টা আছে। টোটেল 8টা এয়াৰ বেগ সেই 10 চনত দিছিলে। তাতে আকৌ ছানৰুফ কি বনাইছিলে চাওক, 10 চনতে আপোনাৰ এনেকুৱা এখন গাড়ী বনাইছিলে হুণ্ডাই। সেইটো কাৰণে গাড়ীখন খুবেই পচন্দৰ হয়, ভালো লাগিছে, লৈ মেলি আনি ভালো লাগিছে। দাম চাম কৈ আছোঁ, ৰাস্তাতে কৈ আছোঁ, কিন্তু গাড়ী A1 বুলি নকওঁ, A2 হৈ আছে মানে। এইটো টপ কণ্ডিশ্যনত নাই, চলিব, ৰানিং কণ্ডিশ্যনত আছে। A1 বুলি মই কিয় ক'ব নিবিচাৰোঁ, মোৰ মতে হিচাপত গাড়ীখন ঠিকেই থাকে, কিন্তু কাষ্টমাৰ যেতিয়া আহে এইটো এনেকৈ কৈ মানে, তো কিছুমান কাম উলিয়াই দেখুৱাই। আৰু সেইকাৰণে মই মানুহক মিছা কথা কৈ নানো। তো
তো যিটো আছে মই কৈ আছোঁ, যিটো আছে নাই আৰু তেনেকুৱা ধৰণে ABS-ৰ ছিগনেল দেখাইছে তেনেকুৱা ধৰণে। বাকী বাহিৰ ছাইডটো দেখাই আছোঁ, কিন্তু জাজিৰ ছাইডতো এখন গাড়ী আমি এল্টো K10 এখন চাওঁ নেকি, কথা পাতি আছোঁ। যদি হয় সেইখনো লৈ মেলি যাব লাগিব আৰু বোলো চাওঁচোন, দেখা যাওক কি হয়। दीजिए भैया। केनेकुवा बोले? थैंक यू भैया। काजू है ना भैया इधर? ठीक है, थैंक यू। প্ৰায় 9টামান বাজিল আৰু বৰ্তমান আছোঁ আমি জাজি হাঁহচৰা বুলি কয় এটা তেল ডিপুত। ইফালে দেখা পাইছেনে আমাৰ ব্লেক কালাৰৰ যিখন আপোনাৰ A20 আনিছিলোঁ, এইখন এইফালে খাৰা কৰি ৰাখিছোঁ। সেই গাড়ীখন তেজপুৰৰ দাদা এজনে কথা পাতি আছে, তেওঁ বুক কৰিম বুলি কৈছে। এতিয়া মৰ্ণিঙলৈকে কি কৰে নাজানো, যদি বুক নকৰে আমি তেতিয়া আপোনালোককো দিবলৈ ট্ৰাই কৰিম। সেইখন 150 ইনক্লুডিং ট্ৰান্সফাৰ পাব। সেইখন 2010 লাষ্ট মডেল, ঠিক আছে। 8টা মডেল, 8টামান এয়াৰবেগে আছে এইখনত, ঠিক আছে। বাকী আৰু এখন গাড়ী আমি পাই আছোঁ ইয়াতে, এইখন হ'ল আপোনাৰ এল্টো K10 হয়, VXI মডেল 2000। আপোনাৰ এইখন হৈ গ'ল 16 মডেল, ফাৰ্ষ্ট অ'নাৰ হয়, চলিছে 65 মান চলিছে, 04R ৰেজিষ্ট্ৰেশ্যন, VXI। বাকী এইখনৰ গাইজ AC চব ৰানিং আছে। টায়াৰ কণ্ডিশ্যনটো ইমানো বহুত বেছি ভাল নহয়, গ্ৰিপকেইটা দেখা পাইছে নহয়, চলিব কিন্তু ধুলে খুব ধুনীয়া দেখিবলৈ। বাকী এইফালে আপোনাৰ দিগন্তি ভাই অকণমান চলালে কেনেকুৱা পালা? ঠিকে আছে, চলিলে চক 65,000 আৰু আমি তেল ভৰালোঁ 800 টকা। এতিয়া 800 টকা তেল ভৰাই খুব ধুনীয়াকৈ যামগৈ। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈছে আৰু এইখনৰ আমি দাম লগাই দিম। ইয়াত মানে কিছুমান কণ্ডিশ্যন আছে সৰু সুৰা। এই ছাইডটোত অকণমান লাগিছিলে, খালি চাওক ইয়াত অকণ ৰং এৰি আছে দেখা পাইছে নহয়, এই বস্তুটো অকণমান লাগিছিলে এইটো ছাইডত। সেইটো কাৰণে ইয়াত ভেলুটো অকণমান আমি নৰ্মেল গাড়ীতকৈ বাকী গাড়ীতকৈ অলপ কমাই দিম। এইটো ছাইড লগা দেখা পাইছে অলপ চলপ। তো ইয়াৰ আমি প্ৰাইচটো লগাই আছোঁ 250 ইনক্লুডিং ট্ৰান্সফাৰ। যদি কোনোবা ইণ্টাৰেষ্ট হয় স্ক্ৰীনৰ লাইটৰ নাম্বাৰটো যোগাযোগ কৰিব। আৰু এই গাড়ীখন আমি লৈ আছোঁ আপোনাৰ ভাইটি ভালে আছা? নামটো জনাই দিয়া। দীপাংকৰ ভাইটিৰ লগত আৰু এটা ভাইটি আহিছে, ঋতুপন গগৈ। বাকী ভাইটিহঁতৰ লগতে আমি ডিল কৰিছোঁ, ডিল কৰি ভাল লাগিল। গাড়ীখন এনেই কেনেকুৱা পাই আছিলে চলাবলৈ? ভালে আছে। AC ৰানিং আছে নহয়? ঠিক আছে বাৰু, দিয়া চেক কৰিলোঁ আমি, দিয়া ডিল কৰি ভাল লাগিল। আকৌ লগ পাম দিয়া, ঠিক আছে। তো 11:23 হ'ল আৰু ফাইনেলি পালোহি ঘৰ। বাকী আমাৰ ভঁৰালৰ কাম কাজবিলাক লাগি আছে, দেখা পাইছে ন এইবিলাক। এইটো বোলে অকণ দিগদাৰী হৈ গৈছে বাৰু। বাকী এখন I20 হ'ল, ব্লেক কালাৰ হয়, চানৰুফটো দেখা পাইছে নহয়, সেইটোৱে চানৰুফটো দেখা নাছিলোঁ, ঘপকৈ দেখি মন ভাল লাগি গ'ল আৰু 500 টকা দি দিলোঁ বাইদেউ। বাকী যি কি নহওক আহিলে গাড়ীখন। এইখন গাড়ী হৈ গ'ল আপোনাৰ 2010 লাষ্টৰ হয়, মানে অকল ব্লেক কাৰণে জিলিকা নাই দেই ভালকৈ। তো 10 লাষ্টৰ হয়, মানে 2025 ডিচেম্বৰলৈকে ইয়াৰ টেক্সটো ভেলিড আছে। 1 বছৰ পূৰা গোটাগুটি আছে, 1 বছৰ পিছত আকৌ টেক্স দিব পাৰিব। আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব মই আপডেট কৰি মেলি ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে গাড়ীখন 150 দিম আপোনালোকক। কোনোবাই লওঁ বুলি যদি ভাবে স্ক্ৰীনৰ লাইটৰ নাম্বাৰটো যোগাযোগ কৰক। তেজপুৰৰ দাদা এজনে অলৰেডি কৈছে যে ল'ম বুলি, বৰ্তমানলৈকে বুক কৰা নাই আৰু বুক নকৰালৈকে আমি কাকো চিঅ'ৰিটি দিব নোৱাৰোঁ যে গাড়ীখন তেওঁৱে ল'ব বুলি। তো বুক কৰিলেহে দেখা যাওক। যদি ভিডিঅ' চোৱালৈকে বুক নকৰে কোনো, আপুনি যদি ইণ্টাৰেষ্ট হয় কল কৰি চাব বুক কৰিছে নেকি বা ল'ব পাৰিম নেকি বুলি, ঠিক আছে, যদি এইখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে। বাকী আৰু এইখন দেখাই আছোঁ আপোনালোকক, এইখনতো টিয়াগোখন এভেইলেবল আছেই, এখন ৱেগেনাৰখন। বাকী এইখন আপোনাৰ বলেৰোখন খুব ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ মজাকৈ। এতিয়া এল'ইটো একদম বহুত বঢ়িয়া লাগে, এল'ই নহয় ৰিং ৰিম হয় কিন্তু লগোৱা আছে। বাকী এইখন হ'ল আপোনাৰ এল্টো K10। এইখন আপোনালোকক দি দিম আমি 250 ইনক্লুডিং ট্ৰান্সফাৰ, 2016 ফাৰ্ষ্ট অ'নাৰ হয়, 65 নে কিমান চলিছে। এইখন লওঁ বুলি ক'লে আপোনালোকে 250 লৈ লওঁ বুলি ক'লে পাৰিব। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, কেনেকৈ দিনটো গ'ল আপোনালোকে দেখা পালে, দুখন গাড়ী আহিল। বাকী এতিয়া আৰু কি ক'ম, বাই বাই, চি ইউ, লাভ ইউ অল। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট হয় স্ক্ৰীনৰ লাইটৰ নম্বৰটোত যোগাযোগ কৰিব। বাই বাই।